নমস্কাৰ ভিউয়াৰ্স, ওয়েলকাম বেক টু এডুকেশ্যন ষ্টাডি বাই মই সুজন। আজি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামৰ প্ৰত্যেক ছাবজেক্টৰ ৰিজাল্ট দিছে। চ' প্ৰত্যেক পৰীক্ষাৰ্থীসকললৈ আমাৰ চেনেলৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ষ্টুডেণ্টে আমাৰ চেনেলত আগবঢ়োৱা ষ্টাডি মেটেৰিয়েল ফ'ল' কৰি এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হৈছে আৰু মেৰিট লিষ্টত নাম চিলেক্ট হৈছে আৰু যিসকল ষ্টুডেণ্টে এডমিশ্যন পাব তেওঁলোকলৈ আমাৰ চেনেলৰ পৰা বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকলৈ এটাই অনুৰোধ, আপোনালোকে আপোনাৰ নামটো এই কমেণ্ট ছেকশ্যনত দি দিব। চ' এতিয়া যিটো মেৰিট লিষ্ট পাব্লিছ কৰিছে তাৰ পৰৱৰ্তী পৰ্যায়ত এডমিশ্যন কেনেকৈ হ'ব, ক'ত হ'ব, লগতে OBC কেটেগৰীত থকা ষ্টুডেণ্টসকলে NCL লাগিবনে নাই সেই সন্দৰ্ভত কথা পাতিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি কিবা বিশেষ কুৱেৰি থাকে তেন্তে আপুনি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি DM কৰিব, যাৰ লিংক ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত দিয়া আছে। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিউয়াৰ্ছ, এয়া MCOM এণ্ট্ৰেন্সৰ মেৰিট লিষ্ট। এই মেৰিট লিষ্টটো চাই মই বুজাই দিছোঁ এডমিশ্যন প্ৰচিজাৰ কেনেকৈ হ'ব। বাকীকেইটা যিবোৰ ডিপাৰ্টমেণ্ট আছে সেইবোৰ ডিপাৰ্টমেণ্টৰ এডমিশ্যন প্ৰচিজাৰ কিন্তু ছেইম হ'ব। চ' এয়া MCOMৰ মেৰিট লিষ্ট। ইয়াৰ এডমিশ্যন হ'ব ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপ'লজি, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিটো এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্ট আছে, তাত হ'ব MCOMৰ এডমিশ্যন। ডেট দিয়া আছে 5 তাৰিখ আৰু টাইম দিয়া আছে 10:30 ৰাতিপুৱা 10:30 বজাৰ পৰা 5 আগষ্টত MCOMৰ এডমিশ্যন হ'ব। আৰু এডমিশ্যন হ'ব এন্থ্ৰপ'লজি ডিপাৰ্টমেণ্টত। চ' ইয়াত দিয়া আছে MCOMৰ কাৰণে কিমান ছিট থাকিব। এইবাৰ আগতে আছিলে, যোৱাবাৰ আছিলে 71, এইবাৰ 5টা বেছি বঢ়াইছে। আৰু OBC কমিউনিটিৰ কাৰণে 14টা ছিট ৰাখিছে আৰু তাৰ এটা থাকিব চুতীয়াসকলৰ বাবে। চ' যিটো মেইন কুৱেশ্যন আছিলে OBCৰ বাবে NCL লাগিবনে নাই, ইয়াত ষ্ট্ৰিক্টলি লিখা আছে, এজ পাৰ দ্য লেটাৰ ফ্ৰম দ্য ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম, the reservation of seats for the OBC MOBC community is being enhanced from existing 15 to 27%. অৰ্থাৎ অসম চৰকাৰৰ হায়াৰ এডুকেশ্যন যিটো ডিৰেক্টৰ আছে তেওঁলোকে OBC সকলৰ বাবে যিটো ৰিজাৰ্ভেশ্যন আছিলে 15%, সেইটো 27%লৈ ইনক্ৰিজ কৰিছে। আৰু এটা কণ্ডিশ্যন ৰাখিছে that the reservation of is applicable for the non-creamy layers candidates of OBC MBC community only. অৰ্থাৎ অনলি OBC চাৰ্টিফিকেট থাকিলেই নহ'ব, NCL যিটো কয় নন ক্ৰিমি লেয়াৰ সেইটো থাকিব লাগিব। In addition, the reservation of seats for candidates belonging to Ahom, Sutia, Moran, Motok, Koch, Rajbangshi and T-type community will be within 27% of the OBC MBC reservation. ইয়াত যিকেইটা কমিউনিটিৰ নাম দিয়া আছে তেওঁলোকো OBC কমিউনিটিৰ আণ্ডাৰত পৰিব। চ' গতিকে OBC সকলৰ বাবে NCL লাগিব, মেণ্ডেটৰী। ইয়াক কোটা কিছুমান দিয়া আছে। চ' এডমিশ্যন ফি থাকিব 7,670 আৰু এডমিশ্যনৰ যিটো ফি থাকিব সেইটো এডমিশ্যনৰ টাইমত লগে লগে পে'মেণ্ট কৰিব নালাগে। In order to pay the admission fee, student must log in to the GU admission portal using their application ID and password. এণ্ট্ৰেন্সৰ যিটো ফৰ্ম ফিল আপ কৰা হৈছিলে তাত এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দিয়া হৈছিলে। চ' সেই এপ্লিকেশ্যন আৰু পাছৱৰ্ডেৰে ষ্টুডেণ্টসকলে সেই GU পৰ্টেল, যিটো নিউ পৰ্টেল আছে এয়া অনলাইন GU, সেই পৰ্টেল অ'পেন কৰি এডমিশ্যনৰ যিটো ফি থাকিব সেইটো পে'মেণ্ট কৰিব লাগিব। আৰু যিটো শ্লিপ ওলাব সেইটো ডিপাৰ্টমেণ্টত by August 7 submit কৰিব লাগিব। Prospective students are informed to the subject to verification of okay. So ইয়াত দিয়া আছে, candidates are required to bring the following on the date of admission. অৰ্থাৎ এতিয়া কি কি ডকুমেণ্ট লাগিব: হাৰ্ড কপি অফ অনলাইন এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম, অৰ্থাৎ আমি যেতিয়া এপ্লাই কৰিছিলোঁ সেই এপ্লাই কৰাৰ সময়ত যিটো এপ্লিকেশ্যন ওলাইছিলে সেইটোৰ প্ৰিণ্ট আউট লাগিব। বি লাগিব অৰিজিনেলছ অফ অল ৰিকুৱাৰ্ড চাৰ্টিফিকেটছ এণ্ড মাৰ্কশ্বিটছ ৰাইট ফ্ৰম HSLC টু গ্ৰেজুৱেশ্যন, যিমান মাৰ্কশ্বিট আছিলে চাৰ্টিফিকেট আছিলে সেইবোৰ লাগিব, অৰিজিনেল লাগিব। আমাৰ সময়ত অৰ্থাৎ 2023 এডমিশ্যন যেতিয়া হৈছিলে তেতিয়া মাত্ৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লাগিছিলে। চ' তোমালোকেও গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটটো লৈ যাবা, যিটো প্ৰিণ্ট আউট ওলাইছে সেইটোৰ জেৰক্স কৰি লৈ যাবা। লগতে
registration certificate, and this is a number C, self-attested photostat copies of all required certificate and mark sheets. যিবোৰ জেৰক্স কৰিবা সেইবোৰ নিজৰ মানে নিজে এটেষ্ট কৰি মানে নিজে সিগনেচাৰ কৰিব লাগিব। এণ্ড এটা ইম্পৰ্টেণ্ট থিং, নিজৰ যিবোৰ মানে ফটো লৈ যাবা 2-3 কপি কৰি ফটো লৈ যাব লাগিব। চ' এইবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়। ইয়াৰ মেৰিট লিষ্ট, চ' জেনেৰেল কাষ্টৰ কাৰণে দিয়া আছিলে 19টা চিট। চ' 19টা ইমানলৈকে জেনেৰেল কেটেগৰী এডমিশ্যন হ'ব। ইয়াৰ পাছত যিবোৰ থাকিব তেওঁলোকৰ কেটেগৰী ৱাইজ OBC, SC, ST, EWS ৱাইজ এডমিশ্যন হ'ব। চ' যদি কোনো ষ্টুডেণ্ট ষ্টিল কনফিউজনত আছে যে মোৰ এডমিশ্যন হ'ল নে নাই, মানে এলিজিবল হয় নে নহয়, মানে যদি কিবা ডাউট থাকে দেন কমেণ্ট কৰিব পাৰা, or you may DM me through my Instagram ID which is given in the comment section as well as in the description, and ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিউয়াৰ্স, যদি কোনো এডমিশ্যন ৰিলেটেড অথবা হোষ্টেল ৰিলেটেড যদি কিবা কুৱেৰি থাকে দেন মোক ইনষ্টাগ্ৰামত মেছেজ দিব পাৰে। আৰু আমি MCOM এণ্ট্ৰেঞ্চৰ কাৰণে কিন্তু ষ্টাডি মেটেৰিয়েল আগবঢ়াইছিলোঁ। চ' যিসকল ষ্টুডেণ্টে আমাৰ ষ্টাডি মেটেৰিয়েল ফ'ল' কৰি এডমিশ্যনৰ কাৰণে এলিজিবল হৈছে, চ' তোমালোকৰ নামটো কমেণ্ট ছেকশ্যনত লিখিবা প্লিজ। এণ্ড মই কিছুমান ষ্টুডেণ্টক কনচাল্ট কৰিছোঁ, 3-4জন ষ্টুডেণ্ট ছিলেক্টো হৈছে। চ' তোমালোকলৈ শুভেচ্ছা থাকিল। চ' যদি কিবা কুৱেৰি থাকে মোক ইনষ্টাগ্ৰামত মেছেজ দিবা। আপুনি যদি এই ভিডিঅ'টো লাভান্বিত হৈছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিবলৈ নাপাহৰিব। আপোনাৰ যদি বিশেষ কুৱেৰি থাকে দেন আপুনি ইনষ্টাগ্ৰাম মোক ফ'ল' কৰি DM কৰিব, যাৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দিয়া আছে। থেংক ইউ ভেৰি মাছ। জয় হিন্দ, জয় অসম।